क'क्राझार जिल्लानि सिङाव थानाय गासै मोन 6 ब्लकनि गोदानै सायख'जानाय बिबानगिरिफोरा समायखिरा लादों। क'क्राझार सहरनि साखाथि नाराबारियाव थानाय क'क्राझार हिनजावसा फरायसालिमानि महिनी महन ब्रह्म गोसोखां अडिट'रियाम हलाव मोनसे हाबाफारि खुंफुंनायनि गेजेरजों क'क्राझार जिल्ला इउपिपिएलनि आफादगिरि आरो एमएलए लरेन्स इस्लारि, गाहाय नेहाथारि सुरज मुसाहारि आरो दोलोनि गुबुन गोबां दैदेनगिरिफोरनि नुजाथिनायाव क'क्राझार जिल्लानि सिङाव थानाय मोन 6 ब्लक फारियै सालाकाटि, दतमा, बनरगाव, फकिराग्राम, देबोरगाव आरो बावखुंग्रि ब्लक कमिटि इउपिपिएलनि गोदानै सायख'जानाय बिबानगिरिफोरा समायखिरा लायो। मख'नो गोनांदि बिटिआर सरकारखौ दैदेननाय आरो आसाम सरकार खुंथायनि गोहोआव थाफानाय इउपिपिएल राजखान्थि दोलोआ ओनसोलनि आरो रायजो राजाफोरनि जौगालु खामानि मावनायनि थांखिखौ सिगाङाव दोननानै दासान्दि गोख्रोङै खामानि मावगासिनो थादों आरो बिटिआर हालामनि रायजो राजाफोरनि अनसायनाय मोननायजों इउपिपिएल दोलोनि थासारिया गोख्रोंसिन जादों। क'क्राझार महकुमा आमार जी क'क्राझार जिला इउपिपिएल আছে এই ইউপিপিএল দলত 5টা ব্লক কমিটি আছে মানে 5টা পৰিষদীয় সমষ্টি 6টা পৰিষদীয় সমষ্টি আছে। এই পৰিষদীয় সমষ্টিবিলাক আমাৰ এটা ব্লক। তো আজি আমি এই ব্লকবিলাক কিছুদিন আগত গঠন কৰি দিয়া হৈছিল। এই গঠন কৰি দিয়া ব্লকসমূহক আজি আমি শপত ইয়াত তেওঁলোকক শপত গ্ৰহণ কৰিবলৈ আমি দিছোঁ। আমি কোকৰাঝাৰ জিলা ইউপিপিএল হিচাপে অনাগত দিনত যাতে ৰাইজৰ মাজত ইউপিপিএল দলটো অধিক আমি যাতে লৈ যাব পাৰোঁ এই উদ্দেশ্যেৰে আমি আজি কিছুমান কথা আমি আলোচনা কৰিছোঁ। লগতে যেহেতু ইউপিপিএল দল বৰ্তমান বিটিচি চৰকাৰৰ প্ৰধান দল আৰু অসম চৰকাৰৰ লগতো আমি সহযোগী এটা দল, গতিকে চৰকাৰৰ যিবিলাক আঁচনি সেই আঁচনিবিলাক যাতে ৰাইজৰ মাজত যাতে গৈ পায় আৰু এইবিলাক যাতে আমাৰ কৰ্মীবিলাকে চোৱা চিতা কৰে এইবিলাক কথাটোৱে আমি প্ৰাধান্য দি পেলাই আমি আজি ইয়াত আলোচনা কৰিছোঁ। হয়, সেইটো আমাৰ কাৰণে খুব গৌৰৱৰ বিষয় আৰু সৌভাগ্যৱান বুলি আমি ক'ব লাগিব, কাৰণ আমি ৰাজ্যসভাৰ এজন সাংসদ পাবলৈ আমি সক্ষম হৈছোঁ। আমাৰ 7জনহে আছিলে এমএলএবিলাক, কিন্তু আমি যোৱা নিৰ্বাচনত যিহেতু বিজেপিৰ লগত আমাৰ আলোচনা হৈছিলে আৰু ইয়াত সম্পূৰ্ণভাৱে বিশেষভাৱে আমাক সহায় সহযোগিতা আগবঢ়াইছে সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক সভাপতি ভৱেশ কলিতা, এজিপিৰ সভাপতি অতুল বৰা ডাঙৰীয়াসকলক আমি ধন্যবাদ জনাব লাগিব, কিয়নো অসমত যি ৰাজ্যসভাৰ 2খন আসন খালী হৈছিলে তাৰ পৰা আমাক এটা যে তেওঁলোকে দিলে তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি কম সময়ৰ ভিতৰে ৰাজ্যৰ আস্থাভাজন হ'বলৈ সক্ষম হৈছে ইউপিপিএল দল, গতিকে অনাগত দিনত ৰাজ্যৰ যি সমস্যা আছে সেই সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে ইউপিপিএল দল বদ্ধপৰিকৰ। Thank you.